নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম উত্তৰ পূৰ্বাঞ্চলৰ হাতবনি ৰাজ্য কেইখনৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ বিষয়ে। 1988 চনৰ 20 ফেব্ৰুৱাৰীত এই ৰাজ্যখনত পৰিণত হোৱা এই ৰাজ্যখনৰ দক্ষিণে আছে অসম আৰু নাগালেণ্ডৰ ৰাজ্য। পৰ্বত পাহাৰ নদ নদী তথা প্ৰাকৃতিক সৌন্দৰ্যৰে এই ধুনীয়া ৰাজ্য যি সূৰ্যৰ প্ৰথম কিৰণ ভাৰতবৰ্ষলৈ স্বাগতম জনায়। কালিকা পুৰাণৰ পৰা মহাভাৰততো অৰুণাচল প্ৰদেশৰ উল্লেখ পোৱা যায়। অসংখ্য ঐতিহাসিক স্মৃতিস্তম্ভ আৰু পুৰাতাত্ত্বিক অৱশেষৰ লগতে বিভিন্ন প্ৰজাতিৰ দেশী বিদেশী উদ্ভিদ আৰু জীৱ-জন্তুৰে ভৰপূৰ অৰুণাচল প্ৰদেশক জৈৱ বৈচিত্ৰ্যৰ হটস্পট বুলিও কোৱা হয়। পাহাৰীয়া ৰাজ্য হোৱাৰ বাবে অৰুণাচল প্ৰদেশত আপুনি যথেষ্ট পৰিমাণে দুঃসাহসিক ক্ৰীড়াৰ সা-সুবিধা আনন্দ ল'ব পাৰিব। এইবোৰৰ উপৰিও অৰুণাচল প্ৰদেশৰ বৈচিত্ৰ্য সংস্কৃতিয়ে প্ৰতি বছৰে ইয়ালৈ হাজাৰ হাজাৰ দৰ্শকক আকৰ্ষণ কৰে। সেইবাবে আজিৰ ভিডিঅ'টোত আমি জানিম অৰুণাচল প্ৰদেশৰ কেইখনমান জনপ্ৰিয় ঠাইৰ বিষয়ে। যদি কেতিয়াবা অৰুণাচল প্ৰদেশলৈ ভিজিট কৰে তেনেহ'লে ইয়াত এনেকুৱা বহুতো ঠাই আছে য'ত এবাৰ যোৱাৰ পাছত আপোনাৰ সেই ঠাইখনৰ পৰা উভতি আহিবলৈ মন নাযাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপুনি আমাৰ বিপুল ফেক চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্ৰথমে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো ক্লিক কৰক। নাম্বাৰ 1ত হৈছে টাৱাং। অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য আৰু ঐতিহাসিক সম্পদেৰে সমৃদ্ধ অৰুণাচল প্ৰদেশৰ টাৱাং চহৰ বৰমদিলাৰ পৰা 183 কিলোমিটাৰ দূৰত্বত সমুদ্ৰপৃষ্ঠৰ পৰা 12,000 ফুট উচ্চতাত অৱস্থিত। টাৱাং চহৰখন মনপা জনজাতিৰ লোকৰ বাসস্থান। টাৱাঙলৈ যোৱা অতি ৰোমাঞ্চক দুৰ্গম যাত্ৰাপথ মনোৰম সৌন্দৰ্যই পৰ্যটকসকলক আনন্দ আত্মহাৰ কৰি তোলে। নাম্বাৰ 2ত হৈছে ৰয়িং। ৰয়িং হৈছে অৰুণাচল প্ৰদেশৰ আটাইতকৈ জনপ্ৰিয় পৰ্যটকৰ আকৰ্ষণস্থলী। দিৱাং উপত্যকাৰ নিম্নভাগত অৱস্থিত ৰয়িঙৰ মনোৰম সৌন্দৰ্যই পৃথিৱীৰ সকলো প্ৰান্তৰ পৰ্যটকসকলক আকৰ্ষিত কৰে। ৰয়িঙৰ মনোৰম প্ৰাকৃতিক পৰিৱেশ ৰয়িঙৰ মুখ্য পৰ্যটকৰ আকৰ্ষণ। নাম্বাৰ 3ত হৈছে বৌদ্ধ মন্দিৰ। পৃথিৱীৰ দ্বিতীয় সকলোতকৈ ডাঙৰ বৌদ্ধ মন্দিৰ ইটানগৰত অৱস্থিত। এই বৌদ্ধ মন্দিৰটো গুৰু দালাই লামাই প্ৰতিষ্ঠা কৰিছিল। এই মন্দিৰটোৰ ৰং হালধীয়া আৰু এই মন্দিৰটো তিব্বতীয় শৈলীত নিৰ্মাণ কৰা হৈছিল। এই মন্দিৰৰ চাদৰৰ পৰা সমগ্ৰ ইটানগৰৰ সুন্দৰ দৃশ্য আপুনি দেখা পাব। এই মন্দিৰটোত এটা সংগ্ৰহালয়ও নিৰ্মাণ কৰা হৈছে যাৰ নাম হৈছে জৱাহৰলাল নেহৰু সংগ্ৰহালয়। এই সংগ্ৰহালয়ত আপুনি সমগ্ৰ অৰুণাচল প্ৰদেশৰ আৱাস পাব। নাম্বাৰ 4ত হৈছে ইটানগৰ। অৰুণাচল প্ৰদেশ ৰাজ্যৰ ৰাজধানী ইটানগৰ ভ্ৰমণ নকৰাকৈ আপোনাৰ অৰুণাচল প্ৰদেশৰ ভ্ৰমণ আধৰুৱা হ'ব, কাৰণ ৰাজধানী চহৰ ইটানগৰত বিভিন্ন প্ৰাকৃতিক পুৰাতাত্ত্বিক আৰু বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক সমল আছে যিবোৰে পৰ্যটকক আকৰ্ষিত কৰে। ইটানগৰত বন্যপ্ৰাণী অভয়াৰণ্য, দ্য ফুড, ৰাজ্যিক সংগ্ৰহালয়, গংগা চট, পুলু পাৰ্ক ইত্যাদি চাবলৈ পাব। নাম্বাৰ 5ত হৈছে বৰমদিলা। প্ৰাকৃতিক অপৰূপ সৃষ্টি হিমালয়ৰ ওপৰত সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 8,000 ফুট ওপৰত অৱস্থিত বছৰৰ 12 মাহে বৰফেৰে আবৃত এখন চহৰ হৈছে বৰমদিলা। হিমালয়ৰ বৰফেৰে ঢাকি ৰখা নয়নজোৰা মনোৰম সৌন্দৰ্য পাহাৰীয়া গাঁওবোৰ এই চহৰখনৰ পৰ্যটকৰ আকৰ্ষণৰ মুখ্য কাৰণ। নাম্বাৰ 6ত হৈছে জিৰ'। অৰুণাচল প্ৰদেশৰ জিৰ' উপত্যকা হৈছে এক মনোৰম ভূ উৎসৰ্গ। অপাতনি জনজাতিৰ ঘৰ সেউজীয়া ধাননি পথাৰেৰে উপত্যকাটো ভৰি আছে। জিৰ'ক অপাতনি মালভূমি হিচাপে বিখ্যাত। যদিও বেছিভাগ লোকে জিৰ'ৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগৰ উদ্দেশ্যে ভ্ৰমণ কৰে, তথাপিও উপত্যকাটোত বহুতো আকৰ্ষণীয় স্থান আছে, যেনে তালি উপত্যকা, বন্যপ্ৰাণী অভয়াৰণ্য, সিদ্ধেশ্বৰনাথ মন্দিৰ, শিৱলিংগ আদি চাবলৈ পাব। আৰু এই উপত্যকাটোত থকা আটাইতকৈ আকৰ্ষণীয় উৎসৱ হৈছে জিৰ'ৰ সংগীত উৎসৱ। নাম্বাৰ 7ত হৈছে পাছিঘাট। পাছিঘাট হৈছে অৰুণাচল প্ৰদেশৰ চহৰবোৰৰ ভিতৰত আটাইতকৈ পুৰণি চহৰ। চিৰাং নদীৰ পাৰত অৱস্থিত এই চহৰখন সাগৰ পৃষ্ঠৰ পৰা উচ্চতা প্ৰায় 155 মিটাৰ। প্ৰকৃতৰ আশীৰ্বাদে পুষ্ট নদ নদীৰে পৰিপুষ্ট চিৰসেউজীয়া চহৰখনৰ প্ৰাকৃতিক পৰিৱেশ সকলো স্তৰৰ পৰ্যটককে আকৰ্ষণ কৰে। হিমালয়ৰ পাদ দেশত কামেং নদীৰ পাৰত ভালুকপুং অৱস্থিত। বিভিন্ন প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ ভালুকপুঙৰ সৌন্দৰ্য মনোৰম আৰু অতুলনীয়। ভালুকপুঙৰ চাৰিওফালে থকা পাহাৰবোৰে বিভিন্ন দুঃসাহসিক ক্ৰীড়াৰ সুবিধা প্ৰদান কৰে। হাইকিং, ট্ৰেকিং আৰু ৰিভাৰ ৰাফটিঙৰ দৰে বিভিন্ন দুঃসাহসিক ক্ৰীড়া ভালুকপুঙলৈ পৰ্যটকৰ আগমন ঘটায়। নাম্বাৰ 9ত হৈছে আনিনি। ভাৰত-চীন সীমান্তত অৱস্থিত আনিনি হৈছে অৰুণাচল প্ৰদেশৰ আটাইতকৈ আকৰ্ষণীয় স্থান। ব্ৰহ্মপুত্ৰ নদীৰ দুখন উপনদীৰ মাজত এটা মালভূমিৰ ওপৰত সাগৰ পৃষ্ঠৰ পৰা বহু উচ্চতাত অৱস্থিত এইখন চহৰ অনবৰতে বগা কুঁৱলীত আৱৰি থাকে। নাম্বাৰ 10ত হৈছে আলং। সেউজীয়া উপত্যকা, পাহাৰ আৰু কমলা বাগানবোৰে ভৰপূৰ মনোৰম সৌন্দৰ্যৰ অধিকাৰী পশ্চিম চিৰাং জিলাত অৱস্থিত এইখন চহৰ হৈছে আলং। ইয়াত থকা কেইখনমান জনপ্ৰিয় ঠাই হৈছে মেচুকা উপত্যকা, ৰামকৃষ্ণ আশ্ৰম, দনি ইপুলু মন্দিৰ, পাতাম দলং, কাইং ভিলেজ, জিৰদিন আৰু ওলমি থকা দলং ইত্যাদি বহুতো জনপ্ৰিয় পৰ্যটন স্থান আছে যিবোৰ বাদ দি অৰুণাচলৰ পৰ্যটন ক্ষেত্ৰখন আধৰুৱা। বন্ধুসকল, এয়াই আছিল অৰুণাচল প্ৰদেশৰ কেইখনমান জনপ্ৰিয় মুখ্য পৰ্যটন স্থান। আৰু আপুনি কেতিয়াবা অৰুণাচললৈ গৈছে নেকি? কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। ধন্যবাদ।